নমস্কাৰ মই পিংকু আৰু আপোনালোকে চাই আছে মোৰ চেনেল হেল্পফুল আছাম গতিকে কি কৰিব লাগে তো আপোনালোকে জানে সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আজি মই ক'বলৈ গৈ আছো টি সিৰিজ আৰু পিউডিফাইৰ মাজত যি কাজিয়া লাগি আছে তাৰ বিষয়ে গতিকে বহুতো ধৰণত কৈছে গতিকে মই মোৰ ষ্টাইলত কৈ আছো গোটেই ডিটেইলছ কে গতিকে ভিডিঅ'টি চাই থাকক আৰু পিউডিফাইৰ নাম কি জানো আপোনালোকে জানে গতিকে যদি নাজানে ভিডিঅ'টি চাই থাকক ফাৰ্ষ্ট টি সিৰিজ কেনেকৈ ষ্টাৰ্ট হ'ল আপোনালোকক মই প্ৰথমৰ পৰা কৈ যাওঁ ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলে টি সিৰিজ গুলশন কুমাৰে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলে প্ৰথমে কেছেটৰ এটা ফেক্টৰী আছিলে তাৰপাছত তেওঁ টি সিৰিজলৈ তাক নাম দিলে 1983 তো তেনেকৈ ষ্টাৰ্টিং হ'ল হৈ তেওঁ বহুতো গান তাত বনাবলৈ ধৰিলে বনাই কৰি তাৰপাছত আপোনালোকৰ 1990ত আশিকি ফিল্মখনটো চবেই চাইছে চাগে আশিকিৰ যোনবোৰ সং আছে সব টি সিৰিজেই বনোৱা গতিকে সেইবোৰ সং দিলে তাত গতিকে দিওঁতে তেতিয়াৰ পৰা তেওঁ টি সিৰিজ হিট হ'বলৈ ধৰিলে হিট হোৱাৰ পাছত লাহে লাহে উন্নতিৰ শিখৰত বগালে তেতিয়াই তেওঁৰ কোনোবা শত্ৰুৱে গুলশন কুমাৰক মাৰি পেলালে তো তেতিয়াৰ পৰা তেওঁৰ ভায়েক কিষণ কুমাৰ আৰু তেওঁৰ পুতেক ভূষণ কুমাৰে গোটেই কোম্পানীটো সিহঁতে চলাবলৈ ধৰিলে চলাই আৰু যিহেতু ভূষণ কুমাৰ তেওঁৰ পুতেক গতিকে তেওঁ ইয়ং জেনেৰেশ্যন আছিল গতিকে তেওঁ টেকন'লজি ইউজ কৰি বহুত উন্নতিৰ শিখৰত নিলে টি সিৰিজক তো লাহে লাহে তেওঁ 2006 চনত ইউটিউবত এটা চেনেল খুলিলে অৱশ্যে তেতিয়া চেনেল খুলি তেওঁ একো সং আপলোড দিয়া নাছিলে কিন্তু লাহে লাহে যেতিয়া 2010 চন আহিল তেতিয়া 10 চনৰ পৰা তেওঁ টি সিৰিজত হিন্দী গান বহুতো দিবলৈ ধৰিলে গতিকে তেতিয়াৰ পৰাই 1 মিলিয়ন 2 মিলিয়ন এনেকৈ ধৰণৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি এতিয়া 74 মিলিয়ন হৈ গ'ল আৰু লগতে এতিয়া পিউডিফাই হৈছে এটা ছুইডেনৰ তেওঁ ছুইডেনত থকা এটা পাৰ্চনেল চেনেল ইউটিউবৰ তেওঁৰ নাম হ'ল ফেলিক্স আৰ্ভিড উল্ফ কেলবাৰ্গ নামটো আপোনালোকে মনত ৰাখিব ফেলিক্স আৰ্ভিড উল্ফ কেলবাৰ্গ গতিকে তেওঁৰ নামটো এনেকুৱা ধৰণৰ মোৰ মনত ৰাখিবলৈও বহুত সময় লাগিছিল গতিকে আপোনালোকে মনত ৰাখিব তেওঁ সেইটো এটা পাৰ্চনেল হয় এজন মানুহে তেওঁই ভিডিঅ'বোৰ দিয়ে আপলোড এণ্টাৰটেইনমেণ্টৰ কাৰণে বহুতো ভিডিঅ' দিয়ে গতিকে তেওঁ তেনেকৈ ভিডিঅ' দি তেওঁৰো এতিয়া 74 মিলিয়ন হৈ গ'ল টি সিৰিজতকৈ আগা পিছা এনেকুৱা ধৰণৰ হৈ আছে গতিকে টি সিৰিজক তেওঁ মানে বহুত বেয়াকৈ কৈছে আৰু বিশেষকৈ ইণ্ডিয়ানৰ বিষয়ে বহুত বেয়াকৈ কৈছে এটা সং বনাইছে মাজতে ৰিলিজ দিছে তেওঁ ইউটিউবতে দিছে আপোনালোকে চাব পাৰে সেই ভিডিঅ'টিত ইণ্ডিয়ানৰ পপুলেশ্যনৰ বিষয়ে আৰু আপোনালোকৰ বহুতো ধৰণৰ তেনেকুৱা কথা কৈছে পপুলেশ্যন আৰু আপোনাৰ ইণ্ডিয়া লুজ হয় কিবা কিবি এনেকুৱা ধৰণৰ বহুতো কথা কৈছে গতিকে আপোনালোকে সংটো শুনিলে নিশ্চয় জানিব মই ইয়াত সংটো নিদিওঁ আৰু কাৰণ কপিৰাইটত আহি যাব পাৰোঁ না গতিকে তেনেকুৱা ধৰণৰ বহুতো বেয়াকৈ তেওঁ কৈছে আৰু তেওঁৰ ষ্টাৰ্টিং প্ৰথম পিউডি চেনেল এটা আছিলে তেওঁ অলপ দিন সেইটোৱে ষ্টাৰ্ট কৰিছিলে তেওঁৰ কিবা পাছপোৰ্ট পাহৰি যোৱাৰ কাৰণে সেইটো চেনেল অফ কৰিলে কৰি পেলাই পিছত পিউডিফাই এটা চেনেল তেওঁ আৰম্ভ কৰিলে আৰু তেতিয়াৰ পৰা ষ্টাৰ্ট কৰি এতিয়া 74 মিলিয়ন হ'ল গতিকে তেওঁ ইমান উন্নতি কৰিছে কিবা কৰিছে সেইবোৰ আমাৰ মেইন টপিক নহয় আমাৰ মেইন টপিক হৈ গৈছে যে ইণ্ডিয়াক কিয় তেওঁ বেয়াকৈ ক'ব তেওঁৰ ক'ত ইমান সাহস হ'ল ইণ্ডিয়াত বহুতো ছাবস্ক্ৰাইবাৰ ইণ্ডিয়াৰে আছে চাগে কাৰণ 74 মিলিয়ন তেওঁৰ ইণ্ডিয়াৰ বাহিৰে তেওঁ 74 মিলিয়ন গোটাব পৰা নাই ইণ্ডিয়াৰ বহুতে তেওঁক ছাপোৰ্ট কৰিছে কাৰণে তেওঁ 74 মিলিয়ন হৈছে কিন্তু তেওঁ এতিয়া ইণ্ডিয়াক বেয়াকৈ কৈছে বহুতো বেয়াকৈ সেই গানটোত গাইছে গতিকে সেইটো কাৰণে তেওঁক আপোনালোকে কি কৰে কৰক আৰু যিমান পাৰে আপোনালোকে টি সিৰিজক ছাপোৰ্ট কৰক আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই টি সিৰিজক প্লিজ কৈছোঁ ছাবস্ক্ৰাইব কৰক টি সিৰিজক কাৰণ টি সিৰিজ এটা ইণ্ডিয়ান কোম্পানী হয় আৰু তেওঁ টি সিৰিজক হাঁহিছে আৰু অলপ পিছু পৰি আছে টি সিৰিজ গতিকে আপোনালোকে প্লিজ কৈছোঁ ছাবস্ক্ৰাইব কৰক টি সিৰিজক আৰু পিউডিফাইক আপোনালোকে কি কৰে কৰক যিহেতু আপোনালোকে ভিডিঅ'টো চাই গম পাইছে পিউডিফাইক আপোনালোকে কি কৰিব লাগে কোনোবাই যদি ছাবস্ক্ৰাইব কৰি থৈছে গতিকে মইতো টি সিৰিজক ছাবস্ক্ৰাইব কৰিছোঁ আৰু যিমান পাৰোঁ ছাবস্ক্ৰাইব কৰাই যাম আৰু আপোনালোকেও টি সিৰিজক ছাবস্ক্ৰাইব কৰক আৰু পিউডিফাইক কি কৰে আপোনালোকে নিজে জানে গতিকে কৰি থাকক আৰু ভিডিঅ'টোত ক'বলগীয়া ইমানখিনিয়ে গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটিটো এইফালে বা এফালে দুটা ছাইডৰ
কোনোবা এটা চাইডে ছাবস্ক্ৰাইব বুলি নিশ্চয় আছে চাগে, ছাবস্ক্ৰাইবটো কৰি ল'ব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক আপলোড দিবলৈ মই চেষ্টা কৰি থাকিম। গতিকে ভিডিঅ'টি ভালদৰে চাব আৰু নামটোতো জানে, গতিকে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব।